নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই ৰাতিপুৱা দেখিব পাইছে ছাগলী বেক চাইডে ছাগলী এৰাই দিব আহিছিলোঁ। চ' ৰাতিপুৱা মই এৰাই দিব যাওঁতে খুটি দিব যাওঁতে আপোনালোকক কিছুমান মই দৃশ্য দেখাম। এইবিলাক দৃশ্য আচলতে মানুহে কৰিব নালাগে আৰু কৰিব নাপায়ো সেনেকৈ। চ' আপোনালোকে দেখিব পাব, আপোনালোকক মই বেক কেমেৰা কৰি দেখাই হৈছে ৰাস্তা আমাৰ মেইন ৰোডে বুলি ক'ব লাগিব, য'ত নেকি ইয়াত আমাৰ অহা যোৱা সকলো এই ৰাস্তাতে আমি সকলো ঠাই যাব পাৰে আৰু সকলো ঠাই যাওঁ। আমি ইয়াৰ পৰাই প্ৰায়ভাগ মানুহে ইয়াৰ পৰা যায়, সেইডোখৰত হৈ ঘূৰি আমি ইফালে ষ্ট্ৰেইট হৈ যাওঁ। আকৌ আজি ৰাতিপুৱা মই ছাগলী এৰাই দিব আহোঁতে কিছুমান মই ইয়াত পৰিস্থিতি দেখা গৈছে। চ' আপোনালোকে দেখিব পাৰে ইয়াত চাওক। ইয়াত কিছুমান মানে কি কৰিছে, কেঁকুৰা ধৰিবৰ কাৰণে কোৰ লৈ আনিছে হা। কোৰ লৈ আনি মানে গাঁতকেইটা খান্দিছে ঠিকে ঠিকে ধৰিছে। কেঁকুৰা ধৰিছে তো মই মানা কৰা নাই, কেঁকুৰা ধৰক। কেঁকুৰা আমিতো এনেকৈ ধৰি মেলি কেঁকুৰা ধৰি আৰু মাছ চাছ ধৰি খোৱা মানুহে হয়, য'ত নেকি এইকাৰণে আমি এইবিলাক মানা নকৰোঁ। চ' আপোনালোকে দেখিব পাইছে এইটো চাওক, ঘাট কান্দিছে চাওক ৰাস্তাৰ মাজতে, মানে ৰাস্তাৰ কাষতে আপোনালোকে দেখিব পাব। ইয়াৰ পৰা এইডোখৰলৈ গোটেই এৰিয়াটো এনেকৈ কান্দি ৰাখিছে। আৰু এয়া চাওক, এই আলি আৰু আলিৰ অৱস্থা চাওক, এইবিলাক চাওক মাটি চানি খানি এইটো চাওক, এইডোখৰত মাটি চানি খানি গোটেই বৰবাদ কৰি দিছে। য'ত নেকি মই ইয়াত কিছুমান মানুহৰ বুলি ক'ব নিশ্চয়, কিছুমান মই জাতিৰ ওপৰত মই ইয়াত নিৰ্ভৰ কৰিব কথা কোৱা নাই। আৰু আপোনালোকে ধৰি খাওক, যিমানজন মানুহে ধৰি খাওক, ধৰি মানা নকৰোঁ। বাট আপোনালোকে ইয়াত দেখিব পাইছে আলি কানি থৈছে চাওক। এনেকে আলি অৱস্থা কি অৱস্থা হৈ গৈছে, এনেকে খানি ৰাখি দিলে গোটেই আলিটোৱে তলত পৰি নামিব। অলৰেডি চাওক এইডোখৰত চাওক, এইবিলাক গাঁত কানি এনেকে পৰি অলৰেডি মাটি তললৈ গৈ আছে। য'ত নেকি আপোনালোকে ইয়াতো এনেকৈ ডেমেজ কৰাই দিয়ে আৰু ৰাস্তাটো আৰু আমাৰ ৰাস্তা আৰু ডেমেজ হৈ যাব। মই ইয়াত কিছুমান কথা ক'ব বিচাৰিছোঁ। কেঁকুৰা বিচাৰিব মই মানা নকৰোঁ, বাট কিছুমান মানুহে কি কৰিছে, কোৰটো আনিছে, কোৰটো লগত লৈ আনিছে, কোৰটো কান্দি দিছে মাটি চাব পাৰে আপোনালোকে। ইয়াত ক'ত গ'ল দেখাবি এইটো চাওক, গোটেই এৰিয়া এনেকৈ কান্দি ৰাখিছে, গোটেই এৰিয়া। ইয়াত আপোনালোকে আমাৰ ৰাস্তাটো যিমান কোনে তলে চাব, গোটেই এৰিয়াটো এনেকৈ কান্দি ৰাখিছে। মই আজি ৰাতিপুৱা আহিছোঁ ছাগলী এৰাই দিব আহোঁতে মই দেখিব পাইছোঁ যে গোটেই ৰাস্তাঘাট এনেকৈ কাটি থোৱা আছে চাওক। তলেদি গোটেই মানে এনেকৈ পূৰা কাটি গোটেই এৰিয়াটো আৰু ইটো পাৰটো গোটেই খান্দিছে, মানে কেঁকুৰাৰ কাৰণে। মই জনাইছোঁ আপোনালোকে এনেকৈ কোৰেদি নাকাটিব হা। কোৰেদি ফাৰ্ষ্ট টাইম হৈছে, কোৰেদি নাকাটিব, কোৰে ইউজ নকৰক, আপোনালোক হাতেদি দৌৰিব চেষ্টা কৰক। যদি কোৰেদি কান্দিছে আমাৰ মাটিটো পূৰা ডেমেজ হৈ গৈছে। চ' এইকাৰণে আমাৰ এই যিটো বচাই ৰাখিবৰ কাৰণে এইটো আলিটো আপোনালোকে এইবিলাক নকৰক। য'ত নেকি এইটো আমাৰ নিজৰ ৰাস্তা, এই ৰাস্তা যদি আমাৰ বাৰিষা হৈ যাওঁ, বাৰিষা সময়তো আমাৰ এই ৰাস্তাটো যদি কাচিত আমাৰ মাজুলী এৰিয়াই য'ত নেকি মাথাৰ চাথাৰ যদি ছিগাৰ ফলত আমাৰ মাটি গোটেই পানী ইয়াত পানী আহি যায়। পানী অহা যোৱাৰ লগতে আমাৰ ৰাস্তাটো ডেমেজ আছে তলফালে, তেতিয়াতো পানী আৰামত লৈ যাব ৰাস্তাটোক। এইকাৰণে মই কৈ দিছোঁ আপোনালোকে এইবিলাক কাম নকৰিব। কেঁকুৰা ধৰক, মই ধৰিবলৈ মানা নকৰোঁ, কিন্তু এইবিলাক কাম নকৰিব য'ত নেকি কোৰ লৈ কানি কেঁকুৰা ধৰিম। আপোনালোকে ধৰক, হাতৰ পৰা ধৰক আৰু সোমাই ধৰক। আৰু মই ইয়াত আৰু কিছুমান মই কথা ক'ব বিচাৰিছিলোঁ। আৰু আমাৰ ৰাস্তাৰ এৰিয়া নহয়, গোটেই এৰিয়াৰ কথা কৈছোঁ। য'ত নেকি আমাৰ ৰাস্তা বুলিলে মই কোৱা নাই, গোটেই যিমানখিনি গাঁও আছে আৰু কিমানখিনি এনেকুৱা ৰাস্তা আছে, ৰাস্তাৰ তলত কি কৰে আপোনালোকে, মই ইয়াত কিছুমান বস্তু ন'টিছ কৰিছোঁ হা। আগৰ পৰা ন'টিছ কৰিছোঁ, কিন্তু মই ভিডিঅ' বনোৱা নাছিলোঁ, কাৰণ মই ভিডিঅ' বনাব পৰা নাছিলোঁ। আপোনালোকে মই কিছুমান বস্তু দেখাব খুজিছোঁ এতিয়া। এয়া হৈছে মোৰ ছাগলী, ইয়াত এটা এৰাই দিছোঁ, তাত এটা এৰাই দিছোঁ, আৰু এইফালে দুটা এৰাই দি থৈছোঁ। চ' মই এইটো যেতিয়া ফাৰ্ষ্ট কুটি তাক মই ক'লা ছাগলী যিটো মই ফাৰ্ষ্ট কুটি মাৰিলোঁ, ঠিকে ভালে হ'লে, তাতো মই দেখিলোঁ কেঁকুৰা খানিটো আছে ৰাস্তাৰ তলত। চ' আৰু মই এই ছাগলীটো যেতিয়া মই ইয়াত এৰাই দিব আহিছিলোঁ, ইয়াত মই কিছুমান বস্তু ন'টিছ কৰিছোঁ হা। এই হৈছে ইয়াৰ খুঁটি, মই ফাৰ্ষ্ট টাইমত তাৰ পৰা আনি এইডোখৰত খুঁটি দিম বুলি ভাবিছোঁ। চ' ইয়াত মই দেখা পালোঁ যে বিয়েৰৰ বটল পূৰা ভাঙিটো আছে। চ' মোৰ ভৰিত অলপত মানে খুচিলেহেঁতেন, য'ত নেকি মই চটপল পিন্ধি থৈছোঁ স্পন, সেইকাৰণে মোক খুচিব নোৱাৰিলে। মই কিছুমান ইয়াত কথা ক'ব বিচাৰি, যিমান মদাহী আছে, মদাহী নহয়, চবেই মাল খায়, ময়ো খাওঁ, কিন্তু মই এৰি দিলোঁ আৰু মইতো খোৱা নাখাওঁ। চ' চাব পাৰে ইয়াত বিয়েৰ বটল পেলাই থৈছে হা। মই মানিছোঁ আপোনালোকে বিয়েৰ বটলটো, মই ভাবোঁ আপোনালোকে, মই এইটোৱে কথা কিছুমান ক'ব বিচাৰিছোঁ, আপোনালোকে বিয়েৰ খাইছে হা, ৰাস্তাৰ মাজত কৈছে, ফুল এনজয় কৰিছে, কোনোবাই কিবা ৰাস সময়ত খাইছে, আৰু কিছুমান ফূৰ্তিত খাইছে, আৰু কোনোবাই এনজয়, মানে এনেকুৱা টাইমত সকলোৱে খায়। আৰু অকলে নাখায় বুলি কোৱা নাই, চবেই খাওক, আপোনালোকে খাবলৈ মানা নকৰোঁ, কিন্তু বটলকেইটা লৈ যাওক লগতে। এনেকুৱা ইমান ধুনীয়া পৰিস্থিতি ৰাস্তাত চাব পাৰে,
ইমান ধুনীয়া ৰাস্তা, ইমান ধুনীয়া এৰিয়া, ইমান ধুনীয়া ভিউজ এৰিয়া। এই ঠাইত আপোনালোকে তলফালে মাল খাব, মালটো খাওক, মই মালটো মানা কৰিব কোৱা নাই, মানে খাওক, বিয়েৰ খাওক, মাল যিকোনো খাওক, মাল চাল খাওক, বাট বটলকেইটা আপোনালোকে লগতে লৈ যাওক আৰু লগতে লৈ গৈ আপোনালোকে নিজৰ এনেকুৱা এখন ঠাইত দিয়ক য'ত নেকি মানুহ অহা যোৱা নকৰে আৰু য'ত নেকি এইবিলাক বস্তুটো ভাঙি নাপেলায়। যদি মই ভাবিছোঁ কিছুমান কথা ক'ব বিচাৰোঁ, আপোনালোকে ইয়াত মাল খাইছে, বিয়েৰ বটল থৈ দিছে, সেইটো মই মানা কৰা নাই, কিন্তু থৈ দিছে এইটো আপোনালোকৰ ভুল, কাৰণ খাওক, আপোনালোকে বিয়েৰ আনিছে, খাব পাৰিছে, পইচা আছে, টকা আছে, যাৰ বাৰৰ পৰা খাইছে, নিজৰ পইচা দি খাইছে, বাপাৰ পইচা পাইছে, কাৰোবাৰ পৰা বন্ধু বান্ধৱীৰ লগত খাইছে, খাওক, মই খাবলৈ ইয়াত মানা কৰা নাই, কিন্তু বাট আপোনালোকে বিয়েৰ বটলটো লৈ যাওকগৈ, আপোনালোকে মাল খাওক, বটল খাওক, যি চিচা বটল আছে চবখিনি লৈ যাওক, কাৰণ ইয়াত প্ৰায়ভাগ মানুহে স্পন জোতা চোতা নিপিন্ধে, ময়ো নিপিন্ধোঁ, আজি কি পাই গ'ল মই পিন্ধি আহিলোঁ গম নাপাওঁ, য'ত নেকি পিন্ধি অহাৰ কাৰণে মোৰ বহুত ভালেই হ'ল, স্পনে বহুত ছেভ কৰিলে, সেইকাৰণে মানুহক কওঁ স্পন পিন্ধি যাওক, কাৰণে সমস্যা বহুত বেয়া, আজিকালি চবেই ক'ত বাই কৰে বটল চটল পেলাই দিয়ে, সেইকাৰণে মই ক'ব বিচাৰোঁ এইবিলাক বটল আপোনালোকে ৰাখি দিয়ক, লৈ যাওক, গাড়ীত লৈ গৈ মেলি ক'তবা ৰাখি দিয়ক, য'ত নেকি এনেকুৱা ঠাই, নহ'লেও আজিকালি গোটেই কাবাৰীত দি দিয়ক, আপোনালোকে বিন্দাছ 1 টকা 2 টকা পাই যাব জমা কৰি, এইটোৱে বেয়া সুবিধা নহয়। আৰু আপোনালোকক জনাওঁ এই এৰিয়াটো ইমান ধুনীয়া প্লেচ, ইয়াত গোটেই ৰাতিপুৱা সন্ধিয়া টাইমত গোটেই মানুহ আহে, আৰু ৰাতিপুৱা গোটেই গাঁৱলীয়া মানুহে আমাৰ মানুহে গৰু ছাগলী আৰু গোটেই এৰিয়া গৰু ছাগলী গোটেই ইয়াতে এৰাই দিয়া হয়, বাৰিষা ছিজনতো আৰু এতিয়া ছিজনতো, এতিয়া কাৰণ বিশেষকৈ আমাৰ ধান কটা ছিজন, য'ত নেকি এতিয়া গোটেই মানুহকেইটা ব্যস্ত থাকে ধানত, যদি মোৰ কচ্চিত ভৰিটো কাটি যোৱাহেঁতেন মোক কোনোবা উঠাই নিয়াও মানুহ নাপালোহেঁতেন, কাৰণ গোটেই এতিয়া ব্যস্ত, সেইকাৰণে আপোনালোকক জনাওঁ মাল খাওক, বিয়েৰ খাওক, অকলে লৈ যাওক। মানে আজি ভিডিঅ'টো ইমানলৈকে, আৰু ধুনীয়া ভিডিঅ' পাবলৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰে মোৰ চেনেলটো, আৰু লগতে বেল আইকনটো বজাই দিব, লগতে আপোনাক লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, এইবিলাক নাপাহৰিব। চ' ফাইনেলি গাইজ এই ভিডিঅ'টো আজি ইয়ালৈকে, আপোনালোকে প্লিজ ছাবস্ক্ৰাইব দিব মোৰ চেনেলটো, আৰু শ্বেয়াৰ কৰি দিব, আৰু বেল আইকনটো বজাই দিব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ' গাইজ।